हेलो गाइस, आज मैं आपलोक देखाम केनेदरे नेट जाলৰ পৰা মাছ মাৰে আৰু বানপানী আমাৰ ঘৰৰ চাৰিওফালে কেনেকৈ হৈছে সেইটো দেখুৱাম। এসব নেট জাল, ডাঙৰ নেট জাল আৰু ইয়াৰ চাৰিওফালে এনেদৰে বাঁহ বান্ধি দুজন মানুহ থাকে, দুজন মানুহৰ পৰা উঠায় এইটো চব। আৰু লগ বানপানী এনেকৈ আমাৰ ঘৰৰ চাৰিওফালে এনেকৈ এনেধৰণৰ বানপানী হৈছে। স্কুলতো যাব নোৱাৰা হৈছে, স্কুলতো বানপানী হৈ গৈছে, চাৰিওফালে বানপানী। ৰাস্তাটো ডুবি গৈছে, ৰাস্তাৰ ওপৰেদি পানী গৈছে। এফালে সব রাস্তা পুরা ডুবে পানি আহি আছে, আঁঠুলৈকে পানী হৈছে। চাই লওক, এফালে পানী আহি চাওক, ৰাস্তা একদম ভাঙি শেষ কৰি দি আছে। পথাৰত যিকেইটা কঠীয়া ৰৈছিলে এটাও নাই, পুৰা ডুবি গৈছে। সব মানুহে রাস্তা ডুবে একদম পানী গৈ আছে। ৰাস্তাৰ চাইডত মাটিখিনি খানি গৈছে। মাটি খানি হৈ গৈ আছে, ৰাস্তা একদম ভাঙি শেষ। চাৰিওফালে পানী, পথাৰত ধান দেখা একদম ডুবি গৈ আছে। এইটো হ'ল কালবাৰ, তলেৰে ইমান পানী গৈ আছে, চাইডৰ পৰা পানী আহি কেনেকৈ ওলাই আছে। তলত বহি এনেকৈ মাছ মাৰে, এইটো বাঁহ বান্ধি ৰাখিছে, তলত বহি মাছ মাৰে এনেকৈ। সব গাইস একদম পানী হৈ আছে, পুৰা ৰাস্তাত পানী। তো গাইস, ভিডিওটি যদি ভাল লাগে লাইক করে দেব, সাবস্ক্রাইব করে দেব, শেয়ার করে দেব। आज वीडियो मानिए, जय हिंद।